হুন তৰালি ঐ হুন কথাটি ঐ গাঁও জ্বলিছে ঐ আমাৰ মৰমকে লৈ মই বোলে হেনো বলিয়া। হাই ফ্ৰেণ্ডছ, তো আমি আজি আকৌ আহিছোঁ। আমাৰ লগত আছে ছাবস্ক্ৰাইবাৰ চেনেলৰ এজন সদস্য আজি আহিছে, আমাৰে ভাইটি বা আমাৰ বন্ধু নিচিনাই হয়। তেখেতে আহিছে কুঁৱৰীগাঁৱৰ পৰা আৰু আজি আমি গোটেইকেইজনে ইয়াত লগ হৈছোঁ। আৰু কালিৰ নিচিনাকৈ আজি আকৌ সন্ধিয়াটো আমি অকণমান আপোনালোকৰ লগত ফূৰ্তি কৰিবলৈ ওলাইছোঁ। তো আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো যদি চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আহকচোন আমি প্ৰথমতে ইক্ৰম চাওদাঙৰ লগত আমি চিনাকি হৈ লওঁ, তেখেতৰ মুখে শুনো তেখেতে আজি কেনেকুৱা অনুভৱ কৰিছে। তো আপুনি আজি কেনেকুৱা ইয়াত অনুভৱ কৰিছে সেইটো অকণমান আমাৰ ছাবস্ক্ৰাইবাৰ চেনেলৰ দৰ্শকসকলক আৰু আমাৰ চেনেলৰ যিসমূহ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক আপুনি জনাওক অলপ কেনেকুৱা ধৰণৰ উপলব্ধি। নমস্কাৰ ফ্ৰেণ্ড, সকলোলৈকে মই স্বাগতম জনাইছোঁ আৰু মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেনেলৰ সমূহ কৰ্মকৰ্তা তথা এই চেনেলৰ যিসকল ছাবস্ক্ৰাইবাৰ, এই ছাবস্ক্ৰাইবাৰ চেনেলৰ যোগেদি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে এনেদৰে আনন্দ কৰি যাম এই শুভ মুহূৰ্তবোৰত। ইমান গৰমৰ দিন যদিও আমি সকলোৱে একেলগ হৈছোঁ আৰু আপোনালোকক এই চেনেলৰ যিসকল দৰ্শক তেওঁলোক সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ যে ইমান গৰমৰ মাজতো আমাৰ এই অনুষ্ঠানটি উপভোগ কৰাৰ বাবে। আৰু মোৰ মনৰ অনুভৱ আৰু অলপ পাছলৈ আপোনালোকক জনাম। এতিয়ালৈ ইমানে, আৰু আমি দুআষাৰ ঠিক আছে, আমি তেখেতক সুধিম আজি আপোনাৰ কেনেকুৱা লাগিছে। আমাৰ তিনিজন বন্ধু আছে আমাৰ ছাবস্ক্ৰাইবাৰ চেনেলৰ, গোটেইকেইজন ইয়াত লগ হৈছোঁ। তো আজি সন্ধিয়া আপোনালোকৰ ইয়াত এই সন্ধিয়া কটোৱা জেগাডোখৰত আজি আমি গোটেই তিনিজনে ফূৰ্তি কৰিম। তো আপোনাৰ কেনেকুৱা ধৰণৰ মনত উপলব্ধি হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি এনেকুৱা এটা ক্ষণত আমি তিনিওজন একেলগে লগ খাই আছোঁ আৰু আমি তিনিওজনে একেলগে লগ খাই আমি সকলোকে এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে অলপমান আমি প্ৰয়াস কৰিছোঁ। আপোনালোকে আমাক সহযোগ কৰিব তাৰে মই আশা ৰাখিছোঁ। আৰু কি এতিয়া গান এটা চলিব লাগে, নিশ্চয় গানটো চলিবই। আমাৰ আজি নতুনকে মেম্বাৰ যিহেতু আহিছে তেওঁলোকেও গান গাব, আমিও গাম আৰু খুব আনন্দিত হৈছোঁ। আমিতো আছোৱেই, গানটো গাই যাম। তো আপোনালোকেও সহায় সহযোগ কৰি যাব আৰু গম পাইছে আৰু কি কি কৰিব লাগে সেইখিনি কৰি দিলে আমি আপোনালোকৰ আশীৰ্বাদ স্বৰূপে সেইখিনি গ্ৰহণ কৰিম আৰু থেংক ইউ। গাঁও জ্বলিছে ঐ আমাৰ মৰমকে লৈ মই বোলে হেনো পগলা মই বোলে হেনো বলিয়া গাঁও মূৰত তিনিআলিত সদায় বহি থাকে মোৰেনো আলোচনা তহঁতৰে ঘৰলৈ তোৰে মৰম পাবলৈ নেডুবিছে মই যাবলৈ ৰাতি ৰাতি ওলামগৈ তোকে মই মৰমতে উমলাম চেনেহতে চুমা খাম দুবাহুৰে মাজতে লৈ বুকুৰ মৰম জুখি চাম দুবাহুৰে মাজতে লৈ বুকুৰ মৰম জুখি চাম শুন তৰালি ঐ শুন কথাটি ঐ গাঁও জ্বলিছে ঐ আমাৰ মৰমকে লৈ ৰাণী বৰচনা পাই নিজৰ জ্বৰ বৰচাৰা ৰে কেনেকে আছিলে বৰচনা গা আৰে চল গৌৰী লৈ যাব তোকে মোৰ